নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 6ৰ হিন্দীৰ যিখন আমাৰ টেক্সট বুক আছে পল্লৱ ভাগ 1 পল্লৱৰ যেটো 4 নম্বৰ পাঠ আছে 4th লেসন যেটো আছে হেতু আলোচনা কৰিবলৈ লৈছো পাঠৰ নাম হৈছে আমাৰ ধৰती মাতা কা পত্ৰ আশা কৰো ভিডিওটিয়ে তোমালোকক উপকৃত কৰিব আহা ভিডিওটি আৰম্ভ কৰো ধৰती माता का पत्र धरती माने হৈছে পৃথিৱী माता माने হৈছে মা পত্ৰ মানে হৈছে চিঠি মানে আমি অসমীয়াটো ক'ব পাৰো পৃথিৱী মাৰ চিঠি ফাৰ্স্ট পেৰাগ্ৰাফটো চাবা मेरे प्यारे बच्चों মোৰ মৰমৰ সৰু কণ শিশুসকল বা মোৰ মৰমৰ শিশুসকল तुम सब मुझे अच्छी तरह से जानते हो তোমালোক সকলোৱে মোক ভালদৰে জানা तुमने मेरे बारे में पढ़ा भी है তোমালোকে मोर বিষয়ে পঢ়ি চাও अतः मुझे नुकसान मत पहुंचाओ গটিকে মোক অপকাৰ নকৰিবা বা মোৰ অপকাৰ নকৰিবা क्योंकि लोग प्यार से কিয়নো মানুহে মৰমেৰে आदर से आदरेरे मुझे धरती माता कहते हैं মোক পৃথিৱী মা পৃথিৱী মাতৃ বুলি কয় सदियों से मैंने तुम्हें माँ की तरह पाला पोसा है सदियों से माने বহু বছৰ আগৰ পৰাই মই তোমালোকক মাৰ নিচিনাকৈ লালন পালন কৰিছো लोगों को मैंने अनाज दिया মই মানুহক শস্য দিছো फल दिए फल दिसु मकान बनाने के लिए लकड़ी दी घर बनाবলৈ काट दिसु वस्त्र के लिए कपास दी আৰু কাপোৰৰ কাৰণে কপাহ দিसु सेकेंड पैराग्राफ लेकिन आजकल ये लोग बड़े कृतज्ञ होते जा रहे हैं किंतु आजिकाली এই মানুহবোৰ বৰ কৃতজ্ঞ হৈ পৰিছে কৃতজ্ঞ মানে হৈছে যিবিলাকে উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে সেইবিলাককে কৃতজ্ঞ বুলি কোৱা হয় ये मेरे जंगल नष्ट कर रहे हैं এওঁলোকে মোৰ জংগলবিলাক নষ্ট কৰিছে मोटर गाड़ियों के धुएं से मेरी हवा को विषैली बना रहे हैं मोटर गाड़ीৰ পৰা ওলোৱা যিবিলাক ধোঁৱা আছে এইবিলাকে কি কৰিছে মোৰ বায়ু বিশুদ্ধ বায়ু মানে विषैली बना रहे हैं माने वायु अपरिष्कार करिसे कल कारखानों से गंदा पानी चोरकर मेरी नदियाँ मैली कर रहे हैं कल कारखानार परा लेतेरा पानी उलियाई मोर नदीबिलाक लेतेरा करिसे इनको पता नहीं कि ऐसा गैर जिम्मेदार बर्ताव करके वे अपना अनिष्ट स्वयं कर रहे हैं এওঁলোকে নাজানে যে ইনকো পতা নেহি কি এওঁলোকে নাজানে যে এসা গেৰ জিম্মেদাৰ এনেকুৱা নকৰিবলগীয়া কাম বৰ্তাৱ करके এনেকুৱা নকৰিবলগীয়া কাম কৰি वे अपना अनिष्ट स्वयं कर रहे हैं তেওঁলোকে তেওঁলোকৰ অনিষ্ট নিজেই কৰি আছে তেওঁলোকে নাজানে যে এনেকুৱা নকৰিবলগীয়া কাম কৰি তেওঁলোকে নিজৰ অনিষ্ট নিজেই কৰি আছে বা নিজৰ ক্ষতি কৰি আছে अब मेरी उम्मीदें तुम जैसे बच्चों पर है अब मेरी उम्मीदें एतिया मोर भरोसा तुम जैसे बच्चों पर है तुम्हालोকৰ निचिना कौन लड़ा ছোৱালীবোৰ বা कौन শিশুবোৰ जब तुम बड़े बनोगे जेतिया तुम्हालोक डाঙৰ হবা अच्छी तरह से मेरी देखभाल करोगे ভালদৰে মোক চোৱা চিতা কৰিবা पेड़ पौधे लगाकर अपनी धरती माता को फिर से हरी भरी बनाओगे गस गसनी रुई तुम्हालोके निजर पृथ्वी माक आको की करिबा हरी भरी बनाओगे आको हेउजिया करि तुलिबा तार पिছত नेक्स्ट पैराग्राफ सबा ध्यान में रखो मनत रखिबा जब पेड़ पौधे होंगे जेतिया गस गसनी থাকিব चारों ओर हरा भरा होगा चारिওফালে हेउजिया हबो तो हवा शुद्ध रहेगी तेतिया वायु बिशुद्ध हबो आवश्यक मात्रा में बारिश होगी तेतिया की हबो आमाक जिमानखिनि परिमाणे प्रयोजन हे परिमाणे बरषुण हबो बा प्रयोजन अनुसारे बरषुण हबो फसलें अच्छी होगी शस्य ভাল हबो सभी और खुशहाली होगी चारिওফালে आनंद आहिबो लास्ट पैराग्राफ लेकिन यह संतुलन एक बार बिगड़ गया किंतु यह संतुलन ए ভাৰসাম্যটো মানে যদি আমি গছ গছনি নুৰু তেতিয়াহলে কি হ'ব বায়ু বিশুদ্ধ নোহোৱা হৈ যাব বায়ু অশুদ্ধ হৈ যাব বা বৰষুণ নাহিব
গতিকে কি কৈছে গছ গছনি ৰুব দিছে। তাৰপিছত লাষ্ট পেৰাগ্ৰাফটোত কৈছে লেকিন ইয়াহ সন্তুলন একবাৰ বিগৰ গয়া, কিন্তু যদি এই ভাৰসাম্যটো এবাৰ নষ্ট হৈ যায় তো সাৰা ভূভাগ এক ভয়ানক ৰেগিস্তান হৈ যায়গা। তেতিয়া গোটেই পৃথিৱী এক ভয়ানক এখন ভয় লগা ৰেগিস্থান বন যায়গা। ৰেগিস্থান মানে হৈছে মৰুভূমি। মৰুভূমিত কি পানী নাথাকে, গতিকে মৰুভূমিত জীৱই বাস কৰিব নোৱাৰে, যিহেতু পানী নোখোৱাকৈ মানুহ থাকিব নোৱাৰে। গতিকে কি হ'ব, যদিহে এই ভাৰসাম্যটো নোহোৱা হৈ যায় তেতিয়াহ'লে এই গোটেই পৃথিৱীখন কি হ'ব, এখন ভয়ানক মৰুভূমিলৈ পৰিণত হ'ব। अब चुनाव तुम्हारे हाथ में है। এতিয়া তোমালোকে কি কৰিবা সেইটো তোমালোকৰ হাতত। মানে তোমালোকক কৈছে তোমালোকে এতিয়া গছ গছনি কাটি নষ্ট কৰিবা নে তোমালোকে গছ গছনি ৰুবা। যাৰ কাৰণে আমাৰ গছ গছনি ৰুলে কি হ'ব, আমাৰ পৃথিৱীখন বায়ু আমাৰ শুদ্ধ হ'ব, বৰষুণ হ'ব, শস্য ভাল হ'ব, আমি ভালদৰে জীয়াই থাকিব পাৰিম। গতিকে তোমালোকক কৈছে যে এতিয়া তোমালোকে গছ গছনি ৰুবা নে গছ গছনি কাটি পেলাবা, সেইটো কি কৰিবা সেইটো তোমালোকৰ হাতত। তোমাৰি প্যাৰী ধৰতী মা, তোমালোকৰ মৰমৰ পৃথিৱী মা। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।